সোণাৰীত চৰাইদেউ আৰক্ষীৰ ৰক্তদান শিবিৰ। ৰজাপুখুৰীৰ চৰাইদেউ অসামৰিক চিকিৎসালয়ত অৰ্ধ শতাধিক আৰক্ষীয়ে কৰিলে ৰক্তদান। 1 অক্টোবৰত পাৰ হৈ যোৱা অসম আৰক্ষী দিৱস উপলক্ষে আজি গান্ধী জয়ন্তীৰ দিনটোত চৰাইদেউ জিলা আৰক্ষীয়ে ৰক্তদান শিবিৰ অনুষ্ঠিত কৰে। সোণাৰীৰ ৰজাপুখুৰীস্থিত চৰাইদেউ অসামৰিক চিকিৎসালয়ত অনুষ্ঠিত কৰা এই ৰক্তদান শিবিৰত অৰ্ধ শতাধিক আৰক্ষী বিষয়া তথা জোৱানে ৰক্তদান কৰে। উল্লেখ্য যে অসম আৰক্ষী দিৱসৰ দিনটোত চৰাইদেউ আৰক্ষীয়ে বিভিন্ন কাৰ্যসূচী সম্পন্ন কৰিছিল জিলাখনত। ৰক্তদান মহান কাম, এই বাক্য সাৰোগত কৰি চৰাইদেউ জিলাৰ SP তথা এডিশ্যনেল SPয়ে প্ৰথমে ৰক্তদান কৰে আৰু যান-বাহন আৰক্ষীৰ লগতে বৰ্তমানলৈকে 34জনে ৰক্তদান কৰে। আৰু সোণাৰীৰ প্ৰতিদিন টাইমৰ সাংবাদিক ৰাজেশ নায়েও আজিৰ এই গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি ৰক্তদান কৰে। এক অক্টোবৰ দিনা আমাৰ আসাম পুলিচ ডে আছিলে আৰু সেইদিনাই ব্লাড ডোনেশ্যন ডে আছিলে। তো আচলতে যোৱাকালিয়ে ব্লাড ডোনেশ্যন কেম্প আমি অৰ্গেনাইজ কৰিবলৈ বিচাৰিছিলোঁ, কিন্তু যিহেতু চৰাইদেউ চিভিল হস্পিটেলত তেনেকুৱা টীম নাই, আমি শিৱসাগৰত যোগাযোগ কৰিলোঁ। তো যোৱাকালি 1 তাৰিখে শিৱসাগৰত তেওঁলোকে ব্যস্ত থকাৰ কাৰণে আজি আমি 2 তাৰিখে গান্ধী জয়ন্তীৰ দিনা এটা পুলিচৰ ফালৰ পৰা ব্লাড ডোনেশ্যন কেম্প এটা অৰ্গেনাইজ কৰা হৈছে ইয়াত। এইটো আমি আসাম পুলিচ ডে সংগতিত ৰাখি পেলাইহে এই কাৰ্যসূচী আজি লৈছোঁ। বৰ্তমানলৈকে আমাৰ লিষ্টত এতিয়া 38 আমি টেষ্ট কৰাইছোঁ, ক'ভিড টেষ্ট কৰোৱা হৈছে 38জনক, গতিকে 38জন লিষ্টত আছে আৰু 2-4জন বাঢ়িব পাৰে।